হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৱে জনাবচোন। আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ'টো বনাম বুলি বনাবই পৰা নাছিলোঁ। বনাম মানে কি আৰু বনোৱা হোৱা নাছিল আৰু হেলা কৰি গৰমো বিৰাট গৰম দিছে। আজি ৰবিবাৰ, তো এতিয়া 12টা বাজি গ'লেই আৰু সেইকাৰণে ভিডিঅ'টো বোলো ষ্টাৰ্টে কৰি দিওঁ। কিনো কৰিব পাৰোঁ দেখাব পাৰোঁ, চাই থাকিব সকলোৱে। আৰু যদি কোনোবা নতুন হয় মোৰ চেনেলটোত, প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগুৱাই যাব পাৰোঁ। আৰু আশীৰ্বাদ কৰিব সকলোৱে, আৰু সকলোৱে যাতে ভালে কুশলে থাকে, ময়ো মোৰ ফালৰ পৰা সেইটো কামনা কৰিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু আজি ছানডে স্পেচিয়েল সেয়া ভাতকেৰেলা আৰু আলু ভাজি, ঘৰৰে ভাতকেৰেলা মাছ। এয়া কণী আৰু আলুৰ দম হ'ব, আলু কণী। এতিয়া ঘৰৰে ৰঙালাওৰ আও মানুহজনে আনি তেওঁ কাটি দিলে, কাটি দি ছানডে যিহেতু অলপ সহায় কৰি দিছে, এইখিনি তেওঁ কাটি দিলে। আৰু ইফালে আনফালে এটা কণীটো বেয়াই ওলাল। গৰমৰ কণীবিলাক আজিকালি বেয়া হয়ে। এনেকৈ কণী দুটাৰে দম বনাই দিলোঁ। আৰু বাবু কেৱল অমলেট খায়, সেইটো অমলেট বনাই দিম। আমাৰ দুটাৰ এনেকৈ বনাই দিলোঁ, আলু বিলাহী আৰু কণীৰ দম। আজি ছানডে স্পেচিয়েল হয় আমাৰ। আৰু ইফালে ভাতটো বহাই দিছোঁ, বহাই দি ইফালে লাওৰাখিনি আৰু ঠাৰিখিনি ভালদৰে ধুই লৈছোঁ। ধুই মিহি মিহিকৈ কাটি আলু এটা দি পিঁয়াজ জলকীয়া দি এইখিনি ভাজিম। ভাজি পেলাই ইফালে এইটো কি দেখিছেনে, এইটো শিদল মাছ, বজাৰত পায়। শিদল শুকান মাছ বুলিও কয়, শিদল মাছ। এইখিনি এতিয়া চাটনি বনাম, শিদল মাছৰ চাটনি। কোনে কোনে খাই পাইছে ক'বচোন। যদি কোনোবাই খোৱা নাই, এনেকৈ বনাই খাব পাৰিব যদি ভাল লাগে। এইখিনি গৰম পানীৰে অলপ ধুই ল'লোঁ, ধুই লৈ এইখিনি এতিয়া অলপ ঢিলা মাছটো, সেইকাৰণে গৰম পানীৰে ধোৱাৰ পিছত আৰু বেছি ঢিলা হৈ যায়। ধুই ল'লোঁ, 3বাৰমান ধুইছোঁ মই। এতিয়া কেৰাহীটোত অলপ তেল দি এইখিনি মই গোটেইখিনি দুটা পিঁয়াজ দিছোঁ, কণ বিলাহী, আদা নহৰু, কেঁচা জলকীয়া দিছোঁ 4-5টামান, আৰু নৰসিংহৰ পাত। এইখিনি গোটেইখিনি অলপ তেল দি পেলাই ভাজি ল'ম, যাতে কেঁচা গোন্ধটো যায়। কেৰাহীটো গৰম হোৱাৰ পিছত তেলত মই গোটেইখিনি অলপকৈ দি দিলোঁ। এই চাটনিখন খাই মই ভাল পাওঁ, মোৰ প্ৰিয়, ভাল লাগে খাই। যদি কোনোবাই খাব বিচাৰে এনেকৈ খাব পাৰে। এতিয়া গোটেইখিনি দি মই অলপ নিমখ দিছোঁ, আৰু অলপ সেইখিনি ভজা হোৱাৰ পিছত পিঁয়াজ বিলাহীখিনি ভজা হোৱাৰ পিছত মাছখিনিও দি দিছোঁ। এই মাছখিনি দি অলপ টাইম মই ভাজি থাকি মাছখিনিও অলপ টাইম ভাজি হোৱাৰ পিছত মই নৰসিংহৰ পাতখিনি দি দিম। নৰসিংহৰ পাতখিনি দি পেলাই অলপ টাইম ভাজি থাকিম। আৰু অলপ ভাজি হোৱাৰ পিছত এইখিনি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'ব দি পেলাই এয়া মিক্সিত বটি ল'লোঁ। এয়া আমাৰ শিদল মাছৰ চাটনি দেখিছেনে, কি ধুনীয়া কালাৰ, খায়ো ইমান ভাল লাগে। কিন্তু এতিয়া আজি ছানডে থালিখন দেখুৱাই দিওঁ। এয়া শিদল মাছৰ চাটনি, আলু বিলাহী কণীৰ দম, শাক ভাজি আৰু ভাতকেৰেলা আলু, আমাৰ ঘৰৰে ভাতকেৰেলা আলু ভাজি, নেমু, এইখন আমাৰ গুণা বেটাৰ থালিখন লৈছোঁ। আৰু যি খাই খাব, আৰু এইখন মানুহজনৰ ছানডে বুলি। আৰু আজি ইমানটোৱে স্পেচিয়েল। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো জনাবচোন, আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।